নমস্কাৰ তামোলপুৰে ওপেন আছামিজ কালচাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি উপস্থিত হৈছোঁ তামোলপুৰ মহকুমাৰ কচুৱাৰী গাঁৱৰ চনম চাংকি দাসৰ বাসগৃহত। ইতিমধ্যে চনমে অসমৰ সাহিত্য জগতত নিজকে এক সুকীয়া স্থান দখল কৰিছে, নিজকে কবি গল্পকাৰ লিখক হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে। সদৌ অসম কবি সন্মিলন, অসম সাহিত্য সভাৰ আৰু অসমৰ বিভিন্ন সাহিত্য অনুষ্ঠানৰ পৰা ইতিমধ্যে তেওঁ ভালকেইটা বঁটা পাবলৈ সক্ষম হৈছে। চনম, তোমাক অভিনন্দন জনাইছোঁ। তোমাৰ ঠিকনাটো কোৱা। নমস্কাৰ, মই চনম চাংকি দাস। দাদা, আপোনাক পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইখিনি সুবিধা দিয়াৰ কাৰণে। মোৰ জন্ম কচুৱাৰী গাঁৱত, বাক্সা জিলাৰ অন্তৰ্গত, তামোলপুৰ মহকুমাৰ অন্তৰ্গত। তোমাৰ মা দেউতাৰ নাম? মোৰ মাৰ নাম ফুলকণ দাস আৰু দেউতাৰ নাম ভুৱনেশ্বৰ দাস। তোমাৰ শিক্ষা, তোমাৰ স্কুলীয়া শিক্ষা, তাৰপিছত তোমাৰ হাইস্কুলীয়া শিক্ষা, তাৰপিছত তোমাৰ ক'ত তুমি কলেজ পঢ়িলা, অলপ কৈ দিলে ভাল আছিল। মোৰ স্কুলীয়া শিক্ষা আৰম্ভ কৰিছোঁ তামোলপুৰ বিষ্ণুজ্যোতি জাতীয় বিদ্যালয়ৰ পৰা। অংকুৰৰ পৰা দশম মানলৈকে তাত পঢ়িছোঁ মই। তাৰ পৰা মেট্ৰিক উত্তীৰ্ণ হৈছোঁ। তাৰপিছত হায়াৰ ছেকেণ্ডাৰী তামোলপুৰ হায়াৰ ছেকেণ্ডাৰীতে পঢ়িছোঁ। তাৰপিছত ৰঙিয়া কলেজত BSc এডমিশ্যন ল'লোঁ। কিন্তু সেই সময়তে অসম চৰকাৰৰ পৰা যি টেট পৰীক্ষা পাতিছিল, সেই টেট পৰীক্ষা উত্তীৰ্ণ হোৱাৰ কাৰণে মই BSc বাদ দিব লগা হ'ল। BSc বুলি কওঁতে তাত প্ৰেক্টিকেল ক্লাছ থাকে, কিবা কিবি থাকে এইবিলাক মই তাৰমানে সময় দিব নোৱাৰিম বুলি ভাবিয়েই সেই ক্লাছবিলাকত তাৰপিছত B.Ed এডমিশ্যন ল'লোঁ তামোলপুৰ কমাৰ্চ কলেজত। তাৰপিছত আইডেলৰ পৰা MA কমপ্লিট কৰিলোঁ অসমীয়া বিষয় হিচাপে লৈ পেলাই। তুমি বৰ্তমান শিক্ষকতা কৰি আছা? হয়, মই কোন ঠাইত বাৰু? মই ধুবুৰী জিলাৰ গৌৰীপুৰ ব্লকৰ অন্তৰ্গত স্কুল এখনত শিক্ষকতা কৰি আছোঁ। ৰেগুলাৰ শিক্ষক ন? হয়, ঠিক আছে। চনম, ইতিমধ্যে তুমি বিয়া কৰাইছা নে কৰা নাই তুমি? নাই, অবিবাহিত। চনমে অবিবাহিত। গতিকে চনমে কেতিয়া সাহিত্য জগতলৈ প্ৰথম খোজ পেলালে? তুমি কেতিয়া সাহিত্য জগতলৈ আহিলা? কোৱা, কোন ক্লাছত? সাহিত্য জগত বুলি ক'বলৈ হ'লে মই চতুৰ্থ পঞ্চম সিমানমান শ্ৰেণীৰ পৰাই কিজানি কবিতা লিখা আৰম্ভ কৰিছিলোঁ। সেই সময়ত শিশু মনৰ যি অনুভৱ আছিল, সেই সময়ত ফুল এটাক লৈ পেলাই বা যিকোনো জোন এটাক লৈ পেলাই, পখিলা এটাক লৈ পেলাই যি অনুভৱ মোৰ মাজত সৃষ্টি হৈছিল সেই সময়খিনিত, গতিকে সেই সময়খিনিকে কবিতা আকাৰে ৰূপ দিবলৈ চেষ্টা কৰিছিলোঁ, কবিতা হিচাপে লিখিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। সেই হিচাপে চাবলৈ গ'লে সিমানখিনি সময় বুলি ক'ব লাগিব এতিয়া। চতুৰ্থ পঞ্চম সিমানমান শ্ৰেণীৰ পৰাই মই আৰম্ভ কৰিছিলোঁ লিখা মেলা। তুমিতো কবিতা বহুত লিখিলা, গতিকে তোমাৰ প্ৰিয় কবিতা বা একেবাৰে ভাল লগা তোমাৰ কবিতা কিবা আছে নেকি তেনেকুৱা? মোৰ নিজৰ নে বেলেগৰ? তোমাৰ নিজৰ। হয়, মোৰ নিজৰ এতিয়ালৈকে মই লিখা চাগে মোৰ ফালৰ পৰা মই নিজে ভাবোঁ আৰু সেইটো শ্ৰেষ্ঠ কবিতা। তোমাৰ শ্ৰেষ্ঠ কবিতাটো শুনিব বিচাৰিছোঁ অলপ। নিশ্চয় শুনাই আছোঁ। কবিতাটিৰ শিৰোনাম শংকৰদেৱলৈ মুকলি চিঠি। আৰু আমি কেতিয়াবা এনেকৈ ভাবিব পাৰোঁনে যে এদিন অমানিশা মুঠি মুঠি জোনাক ফুল লৈ আপুনি আহিব আৰু সিবোৰ এৰি দিব আমাৰ এঙাৰ বৰণ বাগিচাবোৰত। আপুনি বাৰু আহিলে কাৰ বীৰ্যৰে কাৰ গৰ্ভত সোমাব। সত্য সন্ধ্যা কুসুম্বৰৰ হাৰত এতিয়া সাধুকথাৰ বীজ গজি উঠিছে। কি দিব আমাক নতুন জনমে আপোনাৰ? অন্য এখন কীৰ্তন, অন্য এখন গুণমালা। সময়ে সানি দিয়া নামৰ আগৰ এলান্ধু গুচাওঁতে 6 কুৰি বছৰ গুচি যাব আপোনাৰ। ভালেই কৰিলে নে ভুলেই কৰিলে আপুনি আপোনাৰ আত্মজীৱনীখন নিলিখিলে। W.L. স্মিথ অথবা প্ৰভাত চন্দ্ৰ দাসৰ ওচৰত আপুনি কৃতজ্ঞ হ'বনে? 12 বছৰ বয়সলৈ পাৰিবনে বনফল খাই ঘূৰি ফুৰিব? দিয়া হ'বনে আপোনাক সেই স্বাধীনতা? ধেমালিতে শিঙত ধৰি সাৰ এটা বগৰাব পাৰিবনে? আপোনাৰ 5 বছৰ বয়সত খেৰসুঁতীয়ে আপোনাক ইংৰাজী স্কুলত নাম লগাই দিব। ইটাৰে বন্ধ কোঠালিত
চুট্টাই মৰা এজন মহেন্দ্ৰ কন্দলীয়ে আপোনাক পঢ়াব। আপোনাৰ ভৰিত থাকিব জোতা মোজা, ডিঙিত টাই, মণিবন্ধলৈ দীঘল চাৰ্ট, বেগত টিফিন, কেইখনমান 4 লাইনৰ দামী বহী, 4-5খন ৰাইমছ বুক। ABCD শিকি আপুনি কেনেকুৱা এটা কবিতা লিখিব? আপুনি জানিবনে আপোনাক ভাটৌ সজোৱা হ'ব? এন্ধাৰ কোঠৰী এটাত আপোনাক মাত শিকোৱা হ'ব। আপোনাৰ কীৰ্তন পঢ়িবলৈ আপুনি অপাৰগ। হয়তো আপোনাক জানিবই দিয়া নহ'ব কীৰ্তন বুলি আপোনাৰে এখন মহৎ গ্ৰন্থ আছে। আপুনি দেখিব হাবিয়ে বননিয়ে গাঁৱে ভূঞে অসমৰ বহুতো মাধৱ ঘূৰি আছে। পাৰিবনে আপুনি মাধৱদেৱলৈ সলনি কৰিব? পাৰিবনে? আজি এজন শংকৰদেৱ উপজিছে আৰু 5 বছৰ পাছত শংকৰদেৱে চিঞৰি থাকিব হাবি বিচাৰি বনফল বিচাৰি কোনেও নুশুনাকৈ। ভাল লাগিল সনম। ধন্যবাদ। সনমে ইতিমধ্যে সদৌ অসম কবি সন্মিলনৰ পৰা কবিতা প্ৰতিযোগিতাত তেওঁ মানে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। তুমি মানে কোনটো কবিতাত তুমি পুৰস্কাৰ পাইছিলা? সদৌ অসম কবি সন্মিলনৰ কবিতা নহয়, আচলতে কবিতা পাণ্ডুলিপিৰ প্ৰতিযোগিতা হৈছিল। পাণ্ডুলিপিটোৰ নাম আছিল আন্ধাৰৰো যি অলপ থাকে পোহৰ। সেই পাণ্ডুলিপিটোৰ কাৰণে মই 30 বছৰ অনুৰোধ আছিল চাগে, 30 বছৰ অনুৰোধ যি অৱনী চক্ৰৱৰ্তী বঁটা আছিল, কবি অৱনী চক্ৰৱৰ্তী বঁটা, সেই বঁটাটো লাভ কৰিছিলোঁ। সনমে অকল কবিয়ে নহয়, তেওঁ গল্পকাৰ, ভাল গল্প লিখে। ইতিমধ্যে তেওঁ অসম সাহিত্য সভাৰ পৰা তেওঁ পুৰস্কাৰো পাইছে গল্পত। গতিকে তেওঁৰ গল্পপুথিখনো ওলাইছে আমেৰিকাত আমাৰ জন্ম হোৱা হ'লে। আমাৰ জন্ম আমেৰিকাত হয়। তেওঁ মানে অসম সাহিত্য সভাৰ পৰা তুমি কি বঁটা পাবলৈ সক্ষম হৈছিলা এইখন কিতাপৰ কাৰণে? হয়, যিখন গ্ৰন্থ আছিল আমাৰ জন্ম আমেৰিকাত হোৱা হ'লে গল্প সংকলন, সেই সংকলনটিৰ কাৰণে অসম সাহিত্য সভাৰ মহানন্দ বৰুৱা, শশী প্ৰভা বৰুৱা বঁটা লাভ কৰিছিলোঁ। আৰু সেই একেখন গ্ৰন্থৰ কাৰণে 2016 চনত আছিল বোধ কৰোঁ বিন্দুৰ যি শ্ৰেষ্ঠ সাহিত্য সন্মান, শ্ৰেষ্ঠ গল্প সংকলনত যি সাহিত্য সন্মান, সেই শ্ৰেষ্ঠ গল্প সংকলনৰ বঁটা লাভ কৰিছিলোঁ এই গ্ৰন্থখনে। হয়, সনমে অকল কবি গল্পকাৰ লিখকে নহয়, তেওঁ মানে ভাল গানো লিখে। গতিকে তেওঁ মানে সুৰো দিয়ে। গতিকে তেওঁৰ পৰা এটি গানৰ কলি শুনিবলৈ বিচাৰিছোঁ, তেওঁ নিজে মানে লিখা গানৰ। ঠিক আছে, মই লিখা আৰু সুৰ কৰা গান এটি স্থায়ীটো গাই দিছোঁ মই। দিয়া এই লকডাউনৰ সময়তে লিখিছিলোঁ, সুৰ কৰিছিলোঁ। ৰৈ আছো আহিবানে, চাই আছো নোচোৱানে, কতেনো আছা নোকোৱানে, নিশাৰ পোহৰ নোহোৱানে, সাৰে আছো জ্বলি উঠিবানে, প্ৰেমাকুলতা নিদিয়ানে, কতেনো আছা নোকোৱানে, নিশাৰ পোহৰ নোহোৱানে। সনমৰ আমি নেক্সট মানে পৰিকল্পনা দিম। তেওঁৰ কি মানে তুমি পৰিকল্পনা কৰিছা? কিবা লিখি আছা নেকি আৰু প্ৰকাশ কৰাৰ কাৰণে কিতাপ? নতুনকৈ মই উপন্যাস এখন লিখিছোঁ। ধুবুৰীত শিক্ষকতা কৰাৰ মোৰ যি অভিজ্ঞতা 3-4 বছৰীয়া, মানে মূলতঃ মোৰ স্কুলখন আচলতে চৰ অঞ্চলত অৱস্থিত। গতিকে সেই চৰ অঞ্চলৰ মানুহবিলাক কেনেদৰে জীৱন যাপন কৰে, তেওঁলোকে কেনেকৈ চলি আছে, এই যি মানে 2-3 বছৰত যিমানখিনি অভিজ্ঞতা গোটাব পাৰিছোঁ মই, সেইখিনি অভিজ্ঞতাকে সমল হিচাপে লৈ পেলাই উপন্যাস এখন লিখিছিলোঁ। আৰু নামটো দিছিলোঁ সেই ঠাইখনৰ নামেৰে মাজেৰ চৰ 11 RB। মানে মাজেৰ চৰৰ 11টা পাৰ্ট আছে আৰু মই যিখন ঠাইত মানে শিক্ষকতা কৰি আছোঁ সেইটো 11 নম্বৰ পাৰ্ট পৰে, সেইকাৰণে নামটো দিছিলোঁ মাজেৰ চৰ 11 RB। RB ৰিভাৰ ব্লক পৰে। প্ৰকাশ হৈছেনে এইখন? নাই, প্ৰকাশ হোৱা নাই এতিয়ালৈকে, পাণ্ডুলিপি অৱস্থাতে আছে। অপ্ৰকাশিত। মই এতিয়ালৈকে কথাও পতা নাই আচলতে কোনো প্ৰকাশকৰ লগত। গতিকে নিশ্চয় অতি সোনকালে প্ৰকাশ হোৱাৰ মানে পথত। গতিকে আপোনালোকে পঢ়িব, পঢ়ি ভাল পাব। চেষ্টা কৰিম বাৰু। অসমৰ মানে বিভিন্ন বাতৰি কাকত, মাহেকীয়া আলোচনী, বিভিন্ন মানে যি পূজা, এইবিলাকৰ পৰা আপোনাৰ আলোচনী ওলায়। এনেকুৱা ধৰণৰ বিভিন্ন কিতাপত সনম চাংকি দাসৰ কবিতাই হওক, গল্পই হওক আপোনালোকে পাব। আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় পঢ়িব। সনম চাংকি দাসে অসমৰ সাহিত্য জগতত
এটি উজ্জ্বল ভোটাৰৰ হৈ ভৱিষ্যতে ৰৈ থাকিব। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আশা ৰাখিছোঁ তেওঁ আগবাঢ়ি যাওক সাহিত্যৰ জগতলৈ। গতিকে আজিলৈ এইখিনিতে সামৰিম আৰু পিছলৈ আকৌ চনমৰ ওচৰলৈ আহিম, তেওঁৰ আকৌ সাক্ষাৎ ল'ম। ধন্যবাদ দাদা, এইখিনি সুবিধা দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালৈ। আৰু আপোনাৰ ইউটিউব চেনেলটো যাতে সকলোৱে চাই ভিডিঅ'বিলাক লাইক কৰে, চেনেলটো ছাবস্ক্ৰাইব কৰে, সেইখিনি মই দৰ্শকক অনুৰোধ জনাইছোঁ। ধন্যবাদ। চনমে ইতিমধ্যে বিভিন্ন বঁটা পাবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও তেওঁ বিভিন্ন অনুষ্ঠানৰ পৰা অভিনন্দন পত্ৰও লাভ কৰিছে। গতিকে আমি প্ৰথমে আপোনালোকক বঁটাসমূহ দেখুৱাম, কি বঁটা পাবলৈ সক্ষম হৈছে। চনম, তুমি বাৰু এটা এটাকৈ দেখুওৱা তুমি। প্ৰথম তুমি কি বঁটা পাইছিলা? এইটো হ'ল অনন্তৰাম দাসৰ দ্বাদশ বাৰ্ষিক স্মৃতি দিৱস 2014 চনত পাইছিলোঁ, প্ৰয়াত হৰিপ্ৰসন্ন হাজৰিকা সোঁৱৰণী সাহিত্য প্ৰতিযোগিতা। এইটো মই লাভ কৰা অসম ভিত্তিত লাভ কৰা প্ৰথম বঁটা আছিল। চনমে অসম ভিত্তিত লাভ কৰা প্ৰথম বঁটা, প্ৰয়াত হৰিপ্ৰসন্ন হাজৰিকা সোঁৱৰণী সাহিত্য প্ৰতিযোগিতা। আৰু তেজ আৰু ৰঙা ফুলৰ সুবাস বুলি মই এই গল্পটোৰ কাৰণে শ্ৰেষ্ঠ গল্পকাৰৰ বঁটা লাভ কৰিছিলোঁ। তেজ আৰু ৰঙা ফুলৰ সুবাস এই গল্পটোৰ বাবে তেওঁ শ্ৰেষ্ঠ গল্পকাৰ হিচাপে নিৰ্বাচিত হৈ এইটো প্ৰথম বঁটা পাইছিলে 2014 চনত ন? তাৰপিছত তুমি দেখুওৱা। এইখন হ'ল বিন্দু সাহিত্য সন্মান 2016 চনত। মোৰ যি গ্ৰন্থ আছিল আমাৰ জন্ম আমেৰিকাত হোৱা হ'লে, সেই গ্ৰন্থখনৰ কাৰণে বিন্দু আলোচনীৰ পৰা শ্ৰেষ্ঠ গল্প সংকলনৰ সন্মান লাভ কৰিছিলোঁ। হয়, তেওঁ বিন্দু সাহিত্য সন্মান পাইছিলে 2016 চনত আমাৰ জন্ম আমেৰিকাত হোৱা হ'লে গল্প সংকলনখনৰ বাবে। এইখন হ'ল সদৌ অসম কবি সন্মিলনৰ পৰা যি অৱনী চক্ৰৱৰ্তী বঁটা লাভ কৰিছিলোঁ। কবিতা পাণ্ডুলিপি প্ৰতিযোগিতাৰ বাবে। কবিতা পাণ্ডুলিপিটোৰ নাম আছিল আন্ধাৰো যি অলপ থাকে পোহৰ। সেই পাণ্ডুলিপিটোৰ কাৰণে অৱনী চক্ৰৱৰ্তী বঁটা লাভ কৰিছিলোঁ। আন্ধাৰো যি অলপ থাকে পোহৰ, এই গল্পৰ পাণ্ডুলিপি ন? গল্প নহয়, কবিতাৰ পাণ্ডুলিপিটোৰ বাবে সদৌ অসম কবি সন্মিলনৰ পৰা তেওঁ অৱনী চক্ৰৱৰ্তী বঁটা পাবলৈ সক্ষম হৈছে। এইখন হ'ল তেজপুৰ সাহিত্য চৰাৰ পৰা বঁটা লাভ কৰিছিলোঁ কবিতা প্ৰতিযোগিতাত। কবিতাটোৰ নাম ইয়াত উল্লেখ নাই। কবিতাটো আছিল অলপ আগতে যিটো কবিতা পাঠ কৰিলোঁ মই, শংকৰদেৱলৈ মুকলি চিঠি। সেই কবিতাটোৰ কাৰণে সুবলা চৌধুৰী সোঁৱৰণী কবিতা প্ৰতিযোগিতাত উচ্চ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰিছিলোঁ। তাৰপাছত এইখন হ'ল আপোনাৰ বক্তা খালৈ ঘুগুৰা সংস্কৃতি আৰু জনকল্যাণ সমিতিয়ে যি গীতৰ পাণ্ডুলিপিৰ প্ৰতিযোগিতা পাতিছিল। বিদ্যুৎ বৰগোহাঁই সোঁৱৰণী গীতৰ পাণ্ডুলিপি প্ৰতিযোগিতা, আৰু তাত প্ৰথম হিচাপে বিবেচিত হৈছিলোঁ মই সেই পাণ্ডুলিপি প্ৰতিযোগিতাটোত। এইখন তাৰে। অসম সাহিত্য সভাৰ পৰাই পোৱা বুলি কৈছিলা তুমি? অসম সাহিত্য। এখনো বক্তা খালৈ ঘুগুৰা সংস্কৃতি আৰু জনকল্যাণ সমিতিয়ে তেওঁলোকে গীতৰ লগতে গল্প প্ৰতিযোগিতাও পাতিছিল। ডিম্বেশ্বৰ দিহিঙীয়া সোঁৱৰণী গল্প প্ৰতিযোগিতা, তাত মই বোধকৰোঁ তৃতীয় হৈছিলোঁ নেকি এইখনত। কিমান চনৰ এইখন? এইটো 2016 চনত। 2016 চনত তৃতীয় পুৰস্কাৰ লাভ কৰিছিলোঁ মই। বাকী এইফালে অভিনন্দন পত্ৰবিলাক আছে। অভিনন্দন পত্ৰ দেখুৱাব এতিয়া চনম চাংকিয়ে। এইখন আছিল উত্তৰণ সংঘৰ সৌজন্যত তৃতীয় বাৰ্ষিক বহাগী উৎসৱ উদযাপন সমিতি দক্ষিণ চুবুৰী কচুকাটা। চনমক অভিনন্দন জনাইছিলে। তাৰপিছত এইখন বিষ্ণুজ্যোতি জাতীয় বিদ্যালয় তামোলপুৰৰ পৰা অভিনন্দন জনাইছিল মোক, যেতিয়া আমাৰ জন্ম আমেৰিকাত হোৱা হ'লে পাণ্ডুলিপিটোৰ কাৰণে অসম সাহিত্য সভাৰ পৰা বঁটা পাইছিলোঁ। তেতিয়া মই য'ত পঢ়িছিলোঁ, যিখন স্কুলত দশমমানলৈকে যিখন স্কুলত পঢ়িছিলোঁ, সেই স্কুলখনৰ পৰা অভিনন্দন পত্ৰ এখন দিয়া।
তামোলপুৰ আঞ্চলিক শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তামোলপুৰ আঞ্চলিক শাখাৰ হয় কচুবাৰী বৰনামঘৰৰ পৰা মোক অভিনন্দন জনাইছিল। হয়। অভিনন্দন পত্ৰ এখন। এখন তামোলপুৰ শাখা সাহিত্য সভাৰ পৰা অভিনন্দন জনাইছিল তাৰে পত্ৰ এখন। তামোলপুৰ শাখা সাহিত্যৰ তামোলপুৰ পৰা শাখা সাহিত্য সভাৰ পৰা। হয় এখন আকাশী লিটাৰেৰী ছ'চাইটি তামোলপুৰ তাৰে পৰা অভিনন্দন জনাইছিল তাৰে অভিনন্দন পত্ৰ এখন। অভিনন্দন পত্ৰ এখন আছিল অসম সাহিত্য সভাৰ পৰা ৭৩তম কলীয়াবৰ অধিৱেশন ২০১৫ত তাত উদগনিমূলক বঁটা লাভ কৰিছিলোঁ গল্পৰ প্ৰতিযোগিতাত, তাৰ পৰা দিয়া এখন। হয় গতিকে চনমে মানে যিবিলাক বঁটা পালে আৰু যি অভিনন্দন পত্ৰ পালে আপোনালোকক মানে এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ পাই মানে নিশ্চয় আমি সুখীবোধ কৰিছোঁ। এতিয়া আপোনালোকো নিশ্চয় ভাল পাব। গতিকে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰু আশা ৰাখিছোঁ আৰু পাওক, তেওঁ অসমৰ সাহিত্য জগতলৈ আগবাঢ়ি যাওক। এয়াই কৈ পুনৰ মানে আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ চনম।